হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আপোনালোক। আজি মুখত কেনেকৈ মাছাজ কৰে, কেনেকৈ আমি ঘৰতে মুখৰ যতন ল'ব পাৰোঁ তাৰ বিষয়ে এটা মই ক'ম। মুখত যিবিলাকৰ কোলাডাল হৈছে এটা মাছাজ দেখাম মই। মাছাজটো কেনেকৈ কৰিব লাগে। মই এটা স্কাৰ্ফ লৈছোঁ, হিমালয়াৰ আয়ুৰ হয় হিমালয়াৰ। এইটো লৈ আছোঁ মই। সেইকাৰণে আপোনালোকক এটা মাছাজ কৰি দেখাম মই এনেকৈ স্কাৰ্ফটো লৈ ফেচিয়েলৰ যাৰ মানে কুলাৰ দাগ পৰে তেওঁলোকৰ স্কিন মাছাজ, স্কিন টিপ নম্বৰতে কেলৈ আমাৰ গৰম দিনত মুখখন বহুত হেৰি হৈ যায়, ড্ৰাই হৈ যায়। কিছুমানৰ যাৰ মুখত ড্ৰাই তেওঁলোকে কুলাৰ দাগ চাপ পৰি গৈছে, তেওঁলোকে এইটো মাছাজ কৰিব পাৰে। আৰু প্ৰথমতে আপুনি মুখখন ধুনীয়াকৈ চাফা কৰি ধুই ল'ব। আমি এইটো স্কাৰ্ফটো মাৰি দিব মুখত, এনেধৰণে মাৰিব লাগিব স্কাৰ্ফটো। মই এনেকৈ অলপ দেৰি মাৰি কিনে মুখখন চাফা কৰি ধুই দিব লাগিব। মই মুখখন অলপ মাছাজ কৰি মুখখন ধুই দিলোঁ। ধুই পেলাই এতিয়া মুখখন মচি দিছোঁ। মুখখন মচি দিলোঁ। মচি এতিয়া মই পেকটো লগাম। এনেকৈ চাই থাকক। মই এতিয়া এইটো পাপায়া ফেচ পেকটো লগাম। পাপায়া এইটো হেৰিও হয়। লগাম চাই থাকক কেনেকৈ লগাম। आज आपने बैंक को लूटने से बचकर बहुत बड़ा काम किया है। थैंक यू वेरी मच।
সেইটোৱে নলগাব। এতিয়া হ'ল বাৰু, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি কোনোবাই মোৰ চেনেলটো চোৱা নাই চাব, ছাবস্ক্ৰাইব কৰিব।